নমস্কাৰ। আমাৰ মৰমৰ বাপতি সাখন বহাগ বিহু পালেহি। এয়ে মই আগতীয়াকৈ অন্য এটা নাৰিকলৰ লাৰু সম্পূৰ্ণ বেলেগ পদ্ধতিত আপোনালোকৰ আগত শ্বেয়াৰ কৰিলোঁ। নিশ্চয় আপোনালোকে ভিডিঅ'টো আকোৱালি ল'ব আৰু কেনেকৈ কিভাৱে সোৱাদযুক্ত বা টেষ্টি নাৰিকলৰ লাৰু বনাব পাৰি অতি সহজতে সেয়া মই আপোনালোকৰ আগত ৰাখিলোঁ। নিশ্চয় আপোনালোকে ভিডিঅ'টো চাই ঘৰত এনেকৈ চেষ্টা কৰিব আৰু মোক কমেণ্ট জনাব আৰু লগতে লাইক আৰু ছাবস্ক্ৰাইব কৰি ল'ব নাপাহৰিব। প্ৰথমে মই নাৰিকলৰ 3টা নাৰিকল কাটি এনেকৈ বাকলি এৰাই লওঁ। মই আপোনালোকৰ আগত ৰুকিলা নাৰিকলখিনি দেখুৱাব নোৱাৰিম, সেয়েহে মই ৰুকিলা নাৰিকলখিনিকে দেখালোঁ আপোনালোকৰ আগত। আৰু মোক ইয়াৰ বাবে লাগিব এলাইচি 4টা বা 5টামান ভিজাই থোৱা, আৰু তেজপাত 2 খিলা বা 3 খিলা, আদা আৰু কমলা টেঙাটো পকা হ'লে বেছি ভাল, আৰু কালা জিৰা। মই প্ৰথমে আদাখিনি কুটিলোঁ, কুটি 5 টোপাল বা 6 টোপাল এনেকৈ ৰ'দ দিওঁ ৰুকিলা নাৰিকলখিনি, আৰু এলাইচিখিনি এনেকৈ থেঠেলি দিওঁ। এতিয়া মই কমলা টেঙাৰ ওপৰৰ বাকলিখিনি অকণমান এৰুৱাই থেঠেলি ৰসখিনি দিম। পকা কমলা হ'লে বেছি ভাল, বাকলিটো বেছি গোন্ধ ওলায়। অকণমান বেছিকৈ নিদিম, বেছিকৈ দিলে অকণমান তিতা তিতা ভাৱটো বেছিকৈ আহিব। পাঁচ টোপাল বা 6 টোপালমান মই ৰস দিম ইয়াৰে। এনেকৈ দিলে খুব টেষ্টি সোৱাদযুক্ত হয় খাবলৈ। আৰু চেনি মই 3টা নাৰিকল আধা কিলো চেনি দি দিছোঁ। এতিয়া মই নাৰিকল আৰু চেনি সম্পূৰ্ণ চেনিখিনি গুৰি নহ'লে কেনেকৈ মই মোহাৰি থাকিম। খুব ধুনীয়াকৈ মিক্স হৈ গ'ল। এতিয়া মই ভাজি ল'ম গোটেইখিনি একেলগে মিক্স কৰি। মই এতিয়া হৈছে নে নাই হোৱা নাই চেক কৰি চাম। ভালদৰে লাগিব যাতে ছাইডত লাগি নাযায়। এতিয়া আমাৰ হৈ গ'ল নাৰিকল ভাজি। এতিয়া আমি তাতকৈ এনেকৈ লাৰু বনাই লওঁ। খুব ধুনীয়া হৈছে বনাবৰ কাৰণে নাৰিকলখিনি, আৰু ইমান ধুনীয়া গোন্ধ ওলাইছে। নিশ্চয় আপোনালোকে ভিডিঅ'টো চাই ঘৰত এনেকৈ চেষ্টা কৰিব এবাৰ। খুব টেষ্টি সোৱাদযুক্ত হয় আৰু বহুত দিন সংৰক্ষণ কৰি ৰাখিব পাৰি এনেকৈ নাৰিকলৰ লাৰু বনাই। এতিয়া আমাৰ নাৰিকলৰ লাৰু কেনে লাগিছে আপোনালোকৰ, নিশ্চয় আপোনালোকে মোক কমেণ্ট বক্সত জনাব।